ৰবলৈ কৈছে নাই শুনিছনে নাই ৰবলৈ কৈছো তোক শুনিছনে নাই বুলিছো শুনিছ নাই বল ঘৰলৈ বল ঘৰলৈ বুলি কৈছো নাই নেযাও বুলিছো যেতিয়া নেযাওৱেই আঁতৰি দিয়ক আঁতৰি দিবলৈ কৈছো নাই একো কথাই নুশুনো মই আজি সহ্যৰ সীমা বাহিৰ হৈ গৈছেগৈ মই কি কৰিলো বুলি যে সুধিছে ইমান দিনে কি কৰি আছে আপোনাক মনত পেলাই দিব লাগিব নেকি মই মনত পেলাই দিব লাগিব মানে ইমান বছৰে মই ঘৰখনৰ কাৰণে সংসাৰখনৰ কাৰণে একো কৰা নাই নেকি তোৰ কাৰণে ল'ৰা ছোৱালীহালৰ কাৰণে মই দিনক ৰাতি কৰি কষ্ট কৰিছো এৰা ঠিকেইতো সেই কাৰণে মানে আপুনি আপোনাৰ যি ইচ্ছা তাকে কৰিব আৰু মই সহ্য কৰি যাব লাগে হা আপুনি পোহপাল দি ৰাখিছে কাৰণে উপাৰ্জন কৰি খুৱাইছে কাৰণে আপোনাৰ ইচ্ছা মতে মোক ব্যৱহাৰ কৰিব মই সহ্য কৰি গৈ থাকিম আৰু সহ্য নকৰো অবুজ নহবি বল এইবোৰ কথা ইয়াত নহয় ঘৰত হ'ব বল ঘৰলৈ বল নেযাও বুলিছো যেতিয়া নেযাওৱেই ইমান দিনে কেৱল ল'ৰা ছোৱালীহালৰ কথা চিন্তা কৰিয়ে মই সকলো সহ্য কৰি আৰু সহ্য নকৰো এতিয়াতো তাইও সকলো বুজা হৈছে গতিকে মই আৰু সহ্য নকৰো এবাৰ ভাবি চাইছেনে আপোনাৰ এই কুকৰ্মবোৰৰ বাবে তাহাঁতৰ ওপৰত কি প্ৰভাৱ পৰিছে আপোনাৰ পৰা কি শিকিছে ল'ৰা ছোৱালী কেইটাই তোৰ দেখোন ইমান ডাঙৰ কথা হা তোৰ এই ডাঙৰ কথা শুনিবলৈ মোৰ সময় নাই বুজিছনে নাই তোৰ ইমান ডাঙৰ কথা বল বুলি কৈছো ঘৰলৈ বল ঘৰলৈ বল চাপিলে নাযাওঁ হেৰি আপুনিচোন জানে আমাৰ ছোৱালীজনীৰ গাত কাপোৰ লোৱা বয়স হৈছে এতিয়া তাইক সেই তিনিআলি মূৰত বহি থকা ল'ৰাকেইটাই সদায় বেয়া ব্যৱহাৰ কৰে আৰু তাই আহিতো মোক ঘৰত কয়হি একেটা কথাকে তোক মই বাৰে কবলৈ মানা কৰিছিলো নে নাই আৰু যোৱা মাহতেই তোক মই কৈছিলো নে নাই তাইক স্কুললৈ যোৱাটো বন্ধ কৰি দিবলৈ পঢ়ি শুনি কিডাল কৰিব কিডাল ফলাব আজি বাদে কালিলে সেইজনী ছোৱালী ঘৰৰ পৰা মই উলিয়াই দিম সেইখিনি পইচা যদি মই সাঁচি থওঁ তাই বিয়াতে খৰচ কৰিব পাৰিম আৰু তাই সেইবোৰ কৰাতকে কাম বন দুটামানকে শিকা ভালকে কাম বন শিকা পুত্ৰ ধনেহে তৰাব আমাক বুজিছ হয়নে কি ক'লে আপুনি পুত্ৰ ধনে তৰাব মই মোৰ ছোৱালীক পঢ়া কেতিয়াও এৰিবলৈ নিদো মোৰ যি দশা হ'ল মই যি আধাতে পঢ়া শুনা এৰি ভুল কৰিলো তাইক মই কেতিয়াও কৰিবলৈ নিদো আৰু আপুনি যে কি কৈছে ছোৱালী গৈ মহাকাশ পালেগৈ গম পাইছেনে আৰু আপুনি এতিয়াও সেই ল'ৰা ছোৱালী ভেদাভেদৰ মানসিকতাৰ পৰা আঁতৰিবই পৰা নাইনে বাকীটো বাদেই দিয়ক আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকীও এগৰাকী নাৰীহে গম পায় অবুজ নহবি অকমান বুজিবলৈ চেষ্টা কৰ মোৰ ইমান কম উপাৰ্জনেৰে মই দুটাকে ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰো নহয় তাতোতকৈ দুপইচা আৰ্জি মই সেইখিনি সাঁচি ৰাখিম আৰু সেই তাৰ বিয়াতে দেখোন খৰচ কৰিব লাগিব আপোনাকনো কোনে কৈছে হয় আপুনি অকলে সকলো কৰিব লাগিব বুলি মইতো সেইকাৰণে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটবোৰৰ লগত জড়িত হৈছো তাৰ পৰা দুটামান কথা শিকিছো উপাৰ্জনৰ পথবোৰো জানিছো মই উপাৰ্জন কৰিম আমি দুইটাই উপাৰ্জন কৰি ল'ৰা ছোৱালী কেইটাক ভাল মানুহ কৰি তুলিম গম পাইছেনে ঘৰতে হাঁহ কুকুৰা কেইটামান পুহিম বুলিও ভাবিছো এইবাৰ চৰকাৰে এইবাৰ পশুধন যাতে ঘৰে ঘৰে পালন কৰা হয় তাৰ বাবে এইবাৰ ওপৰৰ পৰা আমাক নিৰ্দেশো দিছে যাতে আমি দুপইচা অৰ্জন কৰি আমাৰ পৰিপুষ্টিও সাধন কৰিব পাৰো আৰু যে আপুনি ছোৱালীৰ বিয়াৰ কথা কৈ আছে আমি যদি ভালদৰে তাইক পঢ়াই শুনাই উপযুক্ত কৰিব পাৰো তাইক জানো আমি উপযুক্ত পাত্ৰৰ হাতত তুলি দিব নোৱাৰিম কওকচোন কি কলি তহঁতৰ উপাৰ্জনেৰে এতিয়া মোক খোৱাবি হয়নে তোৰ উপাৰ্জনেৰে মোক খুৱাব নালাগে বুজিছ মাইকীৰ উপাৰ্জনত খোৱা মতা মই নহয় বুজিছ মাইকীৰ উপাৰ্জনত খোৱা মতা মই নহয় আৰু হাঁহ কুকুৰা পালন কৰিবলৈ মই তোক পইচা দিবও লাগিব নহয় সেয়াহে বুজিলেগে আপুনি হেৰি মোক আপুনি এটকাও দিব নালাগে বুজিছে ন্যূনতম সুতত সেই টকা মই আত্মসহায়ক গোটৰ পৰাই ল'ম এনেও উপাৰ্জন কৰা টকা কেইটা আপুনি সৎ কামত ব্যৱহাৰ কৰি পাইছেনে দিনটো হাজিৰা কৰি অনা সেই টকা কেইটা আবেলি সেই গেলা পানীটোপাৰ নামত দৈনিক কিমান খৰচ হয় খবৰ আছে গম পাইছে সেইবোৰ নকবা আৰু পল্লৱী আজি ইমান দিনে সহ্য কৰি সংসাৰ কৰাৰ প্ৰতিফল পাইছো আৰু
ভাবিছিলো মানুহটো সময়ৰ লগে লগে সলনি হ'ব, কিন্তু দিনে দিনে অত্যাচাৰবোৰ বাঢ়িহে গৈছে। আজি সহ্য নহয় ওলাই আহিলো আৰু। তই এইবোৰ কি কথা কৈছ? এইবোৰ ঘৰৰ কথা বাহিৰত ক'ব নালাগে। বল আজি ঘৰলৈ। আজি তোক ৰ'ব, আজি মোক ক'বলৈ দিয়ক। বুজিছে পল্লৱী বাইদেউ, আজি গাঁও সভাত থকা জেণ্ডাৰ কেম্পেইনৰ সভাখনলৈ বুলি ওলাইছিলো। বোলো দুটা কথা শিকো, দুটা কথা বুজোগৈ। কালি ৰাতি আমাৰ গ্ৰাম্য সংগঠনটোৰ পৰা ওলোৱা নাৰী হিংসাৰ প্ৰতিবাদত আয়োজন কৰা যোৰহাট দলটোলৈ বুলি ওলাইছিলো। তাতে লাগিল কেনাটো। গোটেই ৰাতিটো অশান্তি বাইদেউ। বাইদেউ বুজিছেনে? মই বোলে গোটেই দিনটো ঘূৰো আৰু ৰাতি এপৰতহে বোলে ঘৰলৈ উভতি আহোঁ। চিচি নবীন দা, এইবোৰ কি শুনিছো? ঘৰখনৰ উন্নতিৰ বাবে নবৌয়ে যোৱা এবছৰ ধৰি বাহিৰ ওলাইছে, তাতে আপুনি নিজৰ পত্নীক সন্দেহ কৰিলে। তোৰ মানুহটোৱে আকৌ মদৰ নিচাত পত্নীক অত্যাচাৰ কৰিবলৈ পাহৰি নাযায়, তেতিয়া লাজ নালাগে আপোনাৰ? এৰা, শাৰীৰিক অত্যাচাৰ উপশম হয়, সহিবও পাৰি, কিন্তু আজি অত বছৰে যি মানসিক অশান্তিৰ সৃষ্টি হৈছে সেয়া অসহনীয় হৈছে বাইদেউ। অত বছৰে মোক তেওঁ নাৰী হিচাপে মৰ্যাদাখিনিও নিদিলে বাইদেউ। বিয়া পাতি আনিছো তোক মই, বিয়া পাতি আনি তোক মই তৰিছো, আৰু কিহৰ মৰ্যাদা লাগে তোক? ৰ'ব দাদা, নবৌক ক'বলৈ দিয়ক। মই আপোনালোকৰ এই অঞ্চলৰে গ্ৰাম্য সংগঠনৰ GPP, মানে জেণ্ডাৰ পইণ্ট পাৰ্চন। আমি নাৰীৰ অৰ্থনৈতিক উন্নয়নৰ লগতে সামাজিক উত্তৰণৰ কথাও চিন্তা কৰোঁ। গতিকে নবৌৰ সমস্যাসমূহ জনাৰ আমাৰ অধিকাৰ আছে। কথাই প্ৰতি চৰ, কথাই প্ৰতি মাৰধৰ, এয়া এগৰাকী নাৰীৰ বাবে অসহনীয়। এয়া এগৰাকী নাৰীয়ে নাৰী হোৱাৰ বাবে সহ্য কৰি যোৱাটো কিমান যুক্তিপূৰ্ণ বাইদেউ কওকচোন? মই নাৰী, তেওঁৰ পত্নী হোৱাৰ বাবে মোৰ স্বতন্ত্ৰ ইচ্ছা অনিচ্ছাক অসন্মান কৰিব, মোৰ সপোনবোৰ ৰুদ্ধ কৰিব, এয়া জানো অপমান নহয় বাইদেউ কওকচোন? তই কথাবোৰ ইমান জটিল কৰি কেলে পেলাইছ? মই জটিল কৰা নাই, কথাবোৰ আপুনি সহজভাৱে নোলোৱাৰ বাবেই এই জটিলতা। মই কাৰোবাৰ লগত মুকলিকৈ এষাৰ কথা পতা, কেতিয়াবা ঘৰলৈ দেৰিকৈ উভতা, এইবোৰ জানো জটিল হোৱা কথা আছিল কওকচোন আপুনি? দাদা, নবৌৰ কথাখিনি শুনি কিন্তু বিৰাট কষ্ট পাইছো। অকল মোক শাৰীৰিক আৰু মানসিক অত্যাচাৰী নহয় বাইদেউ, মোৰ ল'ৰা ছোৱালী হালকো সমান চকুৰে নাচায়। মোৰ ল'ৰাটোক যিমান গুৰুত্ব দিয়ে বাইদেউ, মোৰ ছোৱালীজনীকচোন অলপো নিদিয়ে। তাৰ উপৰিও বিয়া হৈ অহা দিনৰে পৰা সেই ৰাজহুৱা পুখুৰীটোৰ পৰা পানী টানি টানি মোৰ দেহাটো ঘূণীয়া কৰিলো বাইদেউ। তাৰ পানী খোৱাৰ পিছত হোৱা নানানটা বেমাৰৰ কথাটো নকওঁৱেই যেনিবা। আজি 12 বছৰে সেই ৰাজহুৱা দমকলটোৰ পৰা পানী টানি টানি আনিয়ে আছো, আৰু এতিয়া আকৌ সেই কাম ফেৰা পৰিছেগে মোৰ ছোৱালীজনীৰ ভাগত। মই নিবিচাৰো মোৰ সেই যি দশা হয়, সেই দশা যাতে মোৰ ছোৱালীজনী নহওক বাইদেউ। এৰা নবৌ, আমি অত বছৰে এই সমস্যাৰ সন্মুখীন হৈয়ে আছো। আমি এতিয়াৰে পৰা এই সমস্যাৰ সন্মুখীন হ'ব লগা নহয়, কাৰণ অসম চৰকাৰে এতিয়া জল জীৱন মিছন আঁচনিটো প্ৰস্তুত কৰিছে, আৰু এই আঁচনিৰ সুবিধা আপুনিও পাব। এতিয়া গাঁও পঞ্চায়তত গৈ ইয়াৰ বিষয়ে আমি সকলো কথা জানি আহিব পাৰিম। মই নবৌলৈ এটা ভাল খবৰ লৈ আহিছিলো, পিছে ৰাস্তাত এই কুৰুক্ষেত্ৰখন দেখিহে থৰ হৈ ৰলো। হয়নি? কি ভাল খবৰ বৰষা? আপুনি যে কৈছিল আপোনালোকৰ ছোৱালীজনীয়ে পঢ়া স্কুলখনত ছোৱালীৰ শৌচালয় আৰু পানীৰ সুব্যৱস্থা নথকা বাবে বহুতো ছোৱালীয়ে স্কুল এৰিব লগাত পৰিছে। সেই কথাটো সিদিনা মই আমাৰ CLF-ৰ মাহেকীয়া জেণ্ডাৰ ফৰামৰ সভাত কথাটো উত্থাপন কৰিছিলোঁ। তাতে আমাৰ স্কুলৰ হেড ছাৰে কথাটো বৰ গুৰুত্ব সহকাৰে ল'লে। তেওঁলোকৰ স্কুলৰ ফাণ্ডৰ পৰা কিছু টকা উলিয়াই অতি সোনকালে তেওঁলোকে কামটো কৰাৰ আশ্বাস দিলে। তাতে আমাৰ পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আছিল, তেখেতেও এই কথাটো বহুত গুৰুত্ব সহকাৰে লৈছে। কিমান যে সকাহ পাইছো জানেনে বাইদেউ? আমাৰ যে মাইনাই স্কুললৈ মাহেকীয়া হোৱা সময়ত যাবই নোখোজে জানে। অথচ মোৰ ছোৱালীজনী আকৌ মোৰ ল'ৰাটোতকৈ পঢ়াত বহুগুণেই ভাল। বৰ ভয় খাই আছিলো জানেনে ছোৱালীজনী স্কুল বন্ধ হয় বুলি। এতিয়া অন্ততঃ তাইৰ লগৰ বিমলা আৰু ধৰিত্ৰীয়েও স্কুললৈ যাব পৰা হ'ব জানেনে বাইদেউ। মই তাহাঁতৰ মাকহঁতক এই কথা জনাবগৈ লাগিব। হয় নবৌ, এতিয়া পঞ্চায়তলৈ গ'লে আপুনি সকলো কথা তেখেতলোকক মুকলিমূৰীয়াকৈ ক'ব পাৰিব। পিছে পল্লৱী, এই যে বুলিছিলা জেণ্ডাৰ ফৰাম নে কি, সেইখননো কি? ভাল কথাটোৱে সুধিছে নবৌ। এই জেণ্ডাৰ ফৰামখন এনেকুৱা এখন মঞ্চ
য'ত মহিলাসকল তথা শিশুসকলৰ যিকোনো অত্যাচাৰৰ কথা প্ৰতিবাদ কৰা হয়। লগতে ইয়াত এটা সিদ্ধান্ততো উপনীত হ'ব পৰা হয়। আৰু প্ৰতিটো মণ্ডল পৰ্যায় সংগঠনত এনেকুৱা এখন জেণ্ডাৰ ফৰাম থাকিব। তাত গুণীমানী ব্যক্তিসকলো থাকিব পাৰিব। আৰু ব্লক পৰ্যায়তো আগলৈ এনেকুৱা এখন জেণ্ডাৰ ফৰাম হ'ব বুলি আমি খবৰ পাইছোঁ নব। বৰ ভাল কথা দেই। এই জেণ্ডাৰ ফৰামখন মানে আমাৰ এটা ডাঙৰ শক্তি হ'ব ন? হয় নব। অকল এয়াই নহয়, অনাগত দিনত আমাৰ প্ৰতিটো ব্লকতে একোটাকৈ জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ গঠিত হ'ব। তাতে সকলো নাৰীৰ সমস্যাসমূহ সহানুভূতিৰে শুনাৰ লগতে তেওঁলোকক আইনী পৰামৰ্শও আগবঢ়াব। এই বিষয়ে আমি ভৱিষ্যতলৈ বহুতো প্ৰশিক্ষণ পাম বুলিও শুনিছোঁ। বৰ ভাল কথা হ'ব দেই। মোৰ দৰে যাতে আন কোনো নাৰীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি নহয়, তাৰ বাবে চোন এই জেণ্ডাৰ ফৰামখনে বৰ ধুনীয়া কাম কৰিব ন বাইদেউ? আৰু এটা কথা নহয় পল্লৱী বাইদেউ, আমাৰ এই তিনিআলি মূৰত যে ধিটিঙালি কোবাই থকা ল'ৰাবোৰ, তাহাঁতক বাৰু ভালকৈ বুজাই মেলি আমি ভাল পথলৈ আনিব নোৱাৰোনে? নিশ্চয় পাৰি নব। বৰ সহজ কথাটো কৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত DDU-GKY অধীনত যিসকল ল'ৰা ছোৱালী আছে তেখেতলোকক কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তেতিয়া তেওঁলোকৰ ভৱিষ্যতটো মংগল হ'ব। আৰু এটা কথা দাদা, এখন সংসাৰ চলাবলৈ এজন পুৰুষৰ যেনেকৈ ত্যাগ আৰু কষ্ট থাকে, ঠিক সেই সংসাৰখন চলাবলৈ এগৰাকী নাৰীৰো সমানেই কষ্ট আৰু ত্যাগ থাকে। যোৱাবাৰ ধুমুহাত আপোনাৰ ঘৰৰ টিনপাত এৰাওঁতে নবৈ দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰাই জানো তাৰ ব্যৱস্থা কৰা নাছিল? আপুনি হ'বলা কথাটো পাহৰিলে দাদা। আপোনালোক পুৰুষসকলে এই কথা অনুধাৱন কৰা উচিত, নহ'লে সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে। এৰা, তোমালোকে আজি মোক বহু কথাই শিকালা। মই বহু কথাই বুজি পালোঁ। মোৰ ভুল হৈ গ'ল। মই আমাৰ এওঁৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ। অকল এওঁৰ ওপৰতে নহয়, মোৰ ছোৱালীজনীৰ ওপৰতো মই বৰ অত্যাচাৰ কৰিলোঁ। আচলতে মোৰ এই কম উপাৰ্জনেৰে মোৰ সংসাৰখন চলাবলৈ মই বৰ টান পাইছোঁ। আৰু ঘৰখনত ইমানবোৰ জামেলা। আৰু সেইবাবে হয়তো মই একো মিলাব নোৱাৰি ইহঁতৰ ওপৰতে অত্যাচাৰ কৰোঁ। এতিয়াও একো শেষ হৈ যোৱা নাই। আপুনি নবৌক অত্যাচাৰ কৰি তেওঁৰ বয়স কমালে, ছোৱালীজনীৰ প্ৰকৃত পিতৃৰ মৰমৰ পৰা বঞ্চিত কৰিলে। দাদা, এতিয়া সলনি হওক। আপুনি এখন সুন্দৰ সুখৰ সংসাৰ গঢ় দিয়ক। হয়, আজি তোমালোকৰ কথাবোৰ শুনি মই অন্তৰত বৰ আশাৰ ৰেঙনি দেখিছোঁ, বুজিছা? আমি দুয়ো এইবাৰ আমাৰ বাৰীৰ মাটিখিনি চহাই পেলাম। তাতে বতৰৰ শাক পাচলি ৰুম আৰু নিজেতো খামেই, লগতে বজাৰতো বেচিব পাৰিম। ৰুবিয়ে এই কথাটো আমাক বহুদিনৰ পৰা কৈয়ে আছে, কিন্তু মইহে আকৌ মাইকীৰ কথানো কিয় শুনিম বুলি। দাদা, আপুনি যে কথাবোৰ বুজি উঠিছে সেয়াই আমাৰ ভাল লাগিছে। আমাৰ সমাজত প্ৰতিদিনে এগৰাকী নাৰী গৃহস্থী হিংসাত পীড়িত হৈ আহিছে। গতিকে পুৰুষসকলেও বুজা উচিত যে এগৰাকী নাৰী পত্নী, ভগ্নী, জীয়ৰী যিয়েই নহওক লাগে, তেখেতলোকৰো এখন হৃদয় থাকে। তেওঁলোকৰ ভাল লগা, বেয়া লগা, ইচ্ছা অনিচ্ছাবোৰৰ প্ৰতি আমি সন্মান জনাব লাগে। কাৰণ এগৰাকী নাৰী মানসিকভাৱেও প্ৰতিদিনে নিৰ্যাতিতা হৈ আহিছে। দাদা, মোক আৰু লাজ নিদিবা পল্লৱী। আজি মই মোৰ দুখ স্বীকাৰ কৰিছোঁ। মই তোমালোকৰ আগত হাতযোৰ কৰিছোঁ, মোক ক্ষমা কৰি দিয়া। ৰুবি, মই ইমান দিনে কৰি অহা কুকৰ্মৰ কোনো ক্ষমা নাই বুলি জানো। মই আজি অনুতপ্ত ৰুবি। মই তোমাক হাতযোৰ কৰি এটা অনুৰোধ কৰিছোঁ, মোক জানো সলনি হোৱাৰ এটা সুযোগ নিদিবা তুমি? তোমালোকৰ লগতে জানো মোকো আগুৱাই নিনিবা? মোক হাতযোৰ কৰিব নালাগে। আপুনি যে বুজি পাইছে, আপুনি যে অনুতপ্ত হৈছে, মোৰ কাৰণে সেয়াই বহুত ডাঙৰ কথা। ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ আমাৰ সুখ আৰু মংগলৰ বাবে। দাদা, নবৌ, আপোনালোকক এনেদৰে দেখি বৰ আনন্দ পাইছোঁ। আমিও বিচাৰোঁ পুৰুষৰ সমানে নাৰীও সমমৰ্যাদা পাওক। আৰু এটা কথা নবীন দা, আপুনি আজি কথাবোৰ যিদৰে বুজি উঠিছে, আপোনাৰ বন্ধুবোৰকো আপুনি কথাবোৰ ঠিক তেনেদৰে বুজাব। কাৰণ সকলো পুৰুষে হাত উজান দিলেহে নাৰীৰ উন্নতি সম্ভৱ, আৰু তেতিয়াহে আমি এখন সুস্থ আৰু সবল সমাজ গঢ়িব পাৰিম। মই কথা দিলোঁ তোমালোকক। মই আজিৰ পৰা সন্ধিয়া মোৰ যিবোৰ বেয়া অভ্যাস আছিলে, যিবোৰ বেয়া স্থানলৈ যাওঁ, সেই সকলোবোৰ আজিৰ পৰা মই বন্ধ কৰি দিম।
আৰু মোৰ লগতে মই আমাৰ সমাজৰ আৰু 10জন মোৰ লগৰ মানুহক কম যে সন্ধিয়া সময়ত এই বেয়া কথাবোৰ সকলোৱে বাদ দিব লাগে। নিজৰ পৰিয়ালটোক অলপ সময় দিয়ক। নিজৰ পৰিয়ালটো সুখী হ'ব আৰু পৰিয়ালটো সুখী হোৱা মানে সকলোখিনি ভাল হ'ব আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন ধুনীয়া সমাজ দি থৈ যাব পাৰিম। মই তোমালোকক কথা দিছোঁ, মই তোমালোকৰ প্ৰতিটো সজ কামত মই থাকিমেই। মোৰ এক কথা আৰু মই এই কথা তোমালোকক মই দিলোঁ। ভাল দাদা। নব, আপুনি আজি যেনেকৈ পীড়িত হৈ আহিছিল, নিৰ্যাতিত হৈ আহিছিল, তেনেকৈ সমাজৰ বহু মহিলা আজিও নিৰ্যাতিত হৈ আছে। তাৰ কাৰণে আমাৰ মণ্ডল পৰ্যায় সংগঠনে সদায় কাম কৰি আছে আৰু সদায় কাম কৰি যাব। আমি কনকলতা মূলা গাভৰু দেশৰ নাৰী। আমাৰ ওপৰত কোনো অত্যাচাৰ সহ্য কৰা নহ'ব। আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায় সংগঠনে হৈছে আমাৰ গাঁৱৰ মহিলাসকলৰ প্ৰধান শক্তি। আহক আমি হাতে হাত ধৰি ল'ৰা-ছোৱালী ভেদাভেদ পৰিহাৰ কৰি গাৰ্হস্থ্য হিংসা বন্ধ কৰি সকলোৰে মুখত হাঁহি বিৰিঙাওঁ।